Paki. Success! Wow! Wow! মুম্বাইৰ পৰা এতিয়ালৈকে লৈ আহিলে কেইবাটাও প্ৰত্যাহ্বান নেওচি লৈ আহিলে জালুকবাৰীত ৰেলৱে অভাৰব্ৰিজত লাগি ধৰিলে প্ৰত্যাহ্বান নেওচি ইতিমধ্যে শিৱসাগৰলৈ নিম বুলি মনস্থ কৰিছে অকণমান যিখিনি প্ৰত্যাহ্বান নেওচি ইয়ালৈকে আহিলে অকণমান কৈ দিয়ে যদি গোটেই যাত্ৰাকাল ইয়াতে অলপমান লাগিছে লাষ্ট অলপ লাগিছে তো দেখিছেনে আগৰখিনি গ'লেই এইখিনি বাকী আছে এইখিনি অলপ পিছটো উঠাই যায় এতিয়া এইখিনি অলপমান টাইম লাগিব তো অৱশেষত ছাকচেছ হ'ব যেন লাগিছে চাওক এই তাঁৰডাল লৈ গৈছে तार उठाने में क्या जा रहा है उसका এই তাঁৰডাল ফচিছে আপোনালোক সকলোৱে জানে 16 ডিচেম্বৰত আমি মুম্বাই এয়াৰপৰ্টৰ পৰা এখন এয়াৰক্ৰাফ্ট লৈ আহিছিলোঁ অসমৰ শিৱসাগৰ জিলালৈ এতিয়া আনোতে বহু বাধা বিঘিনি পাইছোঁ এইটো আপোনালোকে ছ'চিয়েল মিডিয়াতো গম পাইছে বা বিভিন্ন প্ৰকাৰে আপোনালোকে গম পাইছে বা অসমৰ জনতা সকলোৱে গম পাইছে তো তাত কিছুমান বস্তু আমি ফেচ কৰিব লগা হৈছে তো সেইকাৰণে ধৰক বিভিন্ন ধৰণৰ মানুহে কিছুমান প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে আৰু হয় এইটো স্বাভাৱিক কথা যেতিয়া ওপৰে উৰি ফুৰা এখন জাহাজ মানুহে হতকাই ওচৰতে পাব এখন ট্ৰেইলাৰত গৈ থকা বা ট্ৰাকত গৈ থকা দেখা পাব এইটো মানে উৎসুক মনটোৱে হয়তো ওচৰলৈ যাবলৈ মন কৰিবই সেইকাৰণে সকলো যিমান প্ৰশ্ন উঠে তাৰ সমান্তৰালভাৱে উত্তৰো দিয়া যায় আৰু প্ৰশ্ন তেওঁ বিভিন্নজনৰ পৰা আহে আৰু উত্তৰটো এজনৰ পৰাই গৈ থাকে দি আমনি লাগিলেও কিন্তু মানে ৰাইজৰ হেঁপাহটো নেওচা দিব নোৱাৰি উত্তৰটো দি থকা হয় আৰু আহিছোঁ এতিয়া আমি আজি গুৱাহাটী পাৰ কৰিলোঁ এতিয়া দেখিলে 2 ঘণ্টা যুঁজি এইখন ৰেলৱে গেট পাৰ কৰিছোঁ জালুকবাৰী ৰেলৱে গেট আৰু কিমান ঘণ্টাৰ যাত্ৰা আছে এতিয়া আমাৰ 350 কিলোমিটাৰ ইয়াৰ পৰা শিৱসাগৰ জিলালৈ আৰু ধৰক আজি যদি আমি যোৰাবাটটো পাৰ কৰি দিওঁ তেতিয়াহ'লে কাইলৈ দিনৰ ভাগতে আমি নগাঁও অভিমুখে আগবাঢ়িব পাৰিম কাৰণ কি হয় 1 বজাৰ পিছৰ পৰা কুঁৱলী বেছি পৰে আৰু চলাবলৈ বিৰাট অসুবিধা হৈ যায় সেইকাৰণে আমি ভাবিছোঁ এইটো সমীচীন ভাল নহয় আৰু সকলোৰে পক্ষে বেয়া আৰু যিহেতু আপোনালোকে ঘটনা কিছুমানো গম পাইছে বহুত দুখ লগা ঘটনা কিছুমান হৈ আছে সেইকাৰণে পৰাপক্ষত আমি ৰাতি জাৰ্ণি কৰা নাই আৰু দিনতে পৰাপক্ষত যাত্ৰা কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু সেই মৰ্মে আজি ইয়াতে নো এণ্ট্ৰি থকাৰ কাৰণে আমি সোমোৱা নাছিলোঁ কাৰণ ট্ৰেফিকৰ ভিৰ বহুত বেছি আছিলে আৰু মানে ইয়াত থকা যাত্ৰীসকলেও কষ্ট পাব সেইকাৰণে আমি ৰাতিৰ ভাগতে এতিয়া চেষ্টা কৰিছোঁ যাতে গুৱাহাটী টাউন আমি যদি ধুনীয়াকৈ সুকলমে পাৰ কৰি লৈ যাওঁ প্ৰশাসনৰ সহযোগত ইতিমধ্যে সহায় কৰিছে প্ৰশাসনে মই একদম অন্তৰেদি ধন্যবাদ জনাইছোঁ প্ৰশাসনক আৰু মই ইয়াৰ স্থানীয় লোকসকলক বহুতখিনি সহায় কৰিছে দীপজ্যোতি দত্ত বুলি এজন আছে বীৰেণ ডেকা বুলি এজন আছে তেওঁলোকে একদম কালিৰে পৰা উঠি পৰি লাগি আছে বহুত ধন্যবাদ জনাইছোঁ স্থানীয় লোক সকলোকে ধন্যবাদ জনাইছোঁ আচ্ছা আপুনি এইখন যে লৈ আহিছে তাৰ পৰা পৰিকল্পনাটো যদি অকণমান জনাই দিয়ে কিয় আনিছে কি কৰিছে মানে কিয় আহিলে আপোনাৰ এই পৰিকল্পনাটো নাই এনেকুৱা ধৰক এটা সৰুৰে পৰা উৎসুক মন আছিলে যে মানে উৰাজাহাজখন যদি সকলোৱে দেখা পায় কেনেকুৱা এটা অনুভৱ আমিও সৰুতে যেতিয়া আছিলোঁ তেতিয়া আমাৰ উৰাজাহাজত উঠাৰ ইমান সক্ষমতা নাছিলেই এতিয়া ধৰক সময় গৈ ধৰক আমি এতিয়া এৰোপ্লেনত উঠিছোঁ তাত সুস্বাদু আহাৰ গ্ৰহণ কৰিছোঁ বা ইঠাইৰ পৰা সিঠাইলৈ গৈছোঁ তেনেকৈ ধৰক অসমৰ প্ৰতিজন নাগৰিকে বিচাৰে যে আমিও উঠিব পাৰোঁ কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায় মনৰ সপোন মনতে বাহ গুচি যায় তো সেইকাৰণে মই ভাবিলোঁ যদি আমাৰ এনেকুৱা এখন এয়াৰক্ৰাফ্ট ৰিটায়াৰ্ড এয়াৰক্ৰাফ্ট আৰু পেন ইণ্ডিয়াত বিভিন্ন জেগাত লাগিছে 6-7 জেগাত ইতিমধ্যে ৰেষ্টুৰেণ্ট হিচাপে গঢ়ি উঠিছে আমিও যদি এখন অসম প্ৰদেশত এনেকৈ যদি এখন স্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো সকলোৱে উঠিব পাৰিব তাৰ আমেজ ল'ব পাৰিব আৰু চুই চাব পাৰিব যেনেকৈ এতিয়া সকলো ৰাইজ ওলাই আহি কালি ৰাতি 12টা বাজিছে হাউলিটো হওক বা গজালিটো হওক হাজাৰ মানুহ পুৰুষ মহিলা শিশু বৃদ্ধ সকলো আহিছে দেখি ইমান ভাল লাগিছে সকলোৱে এক আগ্ৰহেৰে চাই আছে আৰু বিভিন্ন প্ৰশ্ন কৰিছে আমি উত্তৰ দি আহিছোঁ আৰু 350 কিলোমিটাৰ উত্তৰ দি যাম আৰু দিয়ে থাকিম আৰু উত্তৰ এটা ব্যয়বহুল যাত্ৰা হৈছে আপোনাৰ ইতিমধ্যে বিভিন্ন স্থানত আপুনি উচ্চতাৰ বাবে লাগি ধৰিছে
ইয়াৰ আগতে ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছিলোঁ বিভিন্ন ৰাজ্যতো এনেকুৱা ধৰণৰ ঘটনা ঘটিছে আপোনাৰ হেৰিত গোটেই স্মৃতিখিনি ৰোমন্থন কৰি কেতিয়ালৈকে এয়াৰক্ৰাফ্টত উঠি খাদ্য গ্ৰহণ কৰিব পাৰিব ৰেষ্টুৰেণ্টৰ আকাৰত কেতিয়া পাব ৰেষ্টুৰেণ্টৰ আকাৰত মানে আমি এতিয়া সিদ্ধান্ত কৰিছোঁ ইয়াৰ পৰা যদি আমি 10 তাৰিখমানলৈ বিহুৰ আগত যদি আমি শিৱসাগৰ পোৱাবগৈ পাৰোঁ তাৰপিছত আৰু বিহু চিহু খাই আমি কাম আৰম্ভ কৰিম আৰু এটা মানে টেষ্ট দিবলৈ চেষ্টা কৰিম যাতে যিসকল যাতে আহাৰ গ্ৰহণ কৰিবলৈ আহিব অতিথি আহিব সেই অতিথিসকলে যাতে অনুভৱ কৰিব লাগিব যে মই হয় এটা মানে এখন এৰোপ্লেনত উঠি মানে মানে কিবা এটা আহাৰ গ্ৰহণ কৰিবলৈ আহিছোঁ এনেকুৱা এটা অনুভৱ কৰিব লাগিব থলুৱা খাদ্য পাব সুলভ মূল্যত পাব আৰু সকলো জনতাৰ কাৰণে হ'ব ইয়াত কোনো এনেকুৱা নহয় ব্যয়বহুল বুলি কোনো একো কথা নাথাকে ইতিমধ্যে অসমৰ সীমাত সোমোৱাৰ পিছত প্ৰতিজনে কৈছে যে অসমীয়া থলুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় আজিৰ দিনত আপুনি নিশ্চয় তেনেকুৱা ধৰণৰ মনোবাঞ্ছাও ৰাখিছে যে থলুৱা যুৱক যুৱতীক সংস্থাপন দিয়াৰ বাবে আপুনি ৰেষ্টুৰেণ্টখনত বিশেষকৈ চাওক মই নিজে এজন এণ্টাৰপ্ৰিনাৰ হয় উদ্যোগী হয় মই এতিয়াও ব্যৱসায়ী হ'ব পৰা নাই দেই উদ্যোগী হয় কাম কৰাৰ হেঁপাহ আছে কৰ্ম কৰাৰ হেঁপাহ আছে কাম কৰি গৈছোঁ আৰু তেনেকৈ ধৰক মই আমাৰ নিজৰ যুৱক যুৱতীসকলক যেতিয়াই পাওঁ তেওঁলোকক মই কওঁ আপোনালোকে পঢ়া শুনা ভালকৈ কৰিছে চাকৰিটো পাবই বাৰু কিন্তু এনেই চাকৰি কৰিম বুলি বহি নাথাকিব কিবা এটা হ'লেও ব্যৱসায় আৰম্ভ কৰক কিবা এটা হ'লেও আৰ্নিং কৰিবলৈ শিকক এইটো খুব মানে ইয়াত এটা বহুত ভাল মাদকতা আছে আৰ্ণ কৰি নিজে নিজৰ পইচা এটা আৰ্ণ কৰি আৰু নিজৰ পইচা আৰ্ণ কৰি নিজে খৰচ কৰি বহুত বেছি এটা ভাল মাদকতা আছে সেইকাৰণে মই সকলোকে অনুৰোধ কৰোঁ চাকৰিটো কৰিবই বাৰু ইণ্টাৰভিউ দি থাকক যেতিয়া আপোনাৰ যোগ্যতা অনুসৰে আপোনালোকে চাকৰিবোৰ পাব কিন্তু এনেই ঘৰত বহি নাথাকিব আপোনালোকে কিবা এটা নহয় কিবা এটা কৰিব পাৰিব আৰু এইখন যেতিয়া আমি ৰেষ্টুৰেণ্ট হিচাপে কৰিম ইয়াতো বহুত কমচে কম মই আন্দাজ কৰিছোঁ 100 পৰা 150 যুৱক যুৱতী আমি ইয়াতে সংস্থাপন দিব পাৰিম অসমীয়া যুৱক কিমান বছৰ পুৰণি আছিল এইখন 2010 চনত ৰিটায়াৰ্ড হৈছিল আৰু 13 বছৰ মুম্বাই এয়াৰপৰ্টত NEC হেংগাৰ এয়াৰ ইণ্ডিয়া হেংগাৰত আছিলে ইণ্টেৰিয়ৰ সম্পূৰ্ণভাৱে নতুনকৈ সজাই পৰাই তুলিব আপুনি কনচেপ্টটো কেনেকুৱা ধৰণৰ হ'ব যদি অকণমান ক'ব পাৰে যদি কৈ দিব হয় এখন ভিতৰত ধৰক ইয়াৰ যিটো ইণ্টেৰিয়ৰ আছে এই ইণ্টেৰিয়ৰটো ইয়াতে ভিতৰতে চেয়াৰবিলাক আমি তাতে খুলি থৈ আহিছোঁ আৰু লাগেজ বক্সবিলাক আমি খুলি থৈ আহিছোঁ আৰু আমি মেইন হলটো লৈ আহিছোঁ আৰু উইংছখিনি লৈ আহিছোঁ টেইলছ লৈ আহিছোঁ আৰু ন'জ লৈ আহিছোঁ আৰু সেইখিনি আমি সুন্দৰকৈ সজাম এটা আমি ডুবাই পাৰ্টিৰ লগত আমাৰ এগ্ৰিমেণ্ট হৈছে তেওঁলোকে ডিছমেণ্টলিং কৰিছে আৰু তেওঁলোকৰ লগত এগ্ৰিমেণ্ট কৰি তেওঁলোকে কমিটমেণ্ট কৰিছে তেওঁলোকে আহি আমাৰ শিৱসাগৰত আকৌ পুনৰ এখন এছেম্বলিং কৰি দিব আৰু সেইকাৰণে আমি সেই অনুপাতে এখন সুন্দৰ মানে এয়াৰক্ৰাফ্ট আপোনালোকৰ আশীৰ্বাদত যাতে ৰাইজক দিব পাৰোঁ সেইকাৰণে আমি চেষ্টা কৰি আছোঁ টকাটো নুসুধিব কেলে ইয়াত মানে অসম প্ৰদেশৰ সকলোৰে মানে আৱেগ অনুভূতি স্বাভিমান জড়িত হৈ আছে এইটো সকলোৱে এটা আন্দাজটো বুজিবই পাৰিব হয়নে নহয় কওকচোন এইটো আৰু মইনো কি ক'ম কেতিয়াবা এটকাও হ'ব পাৰে 100 টকাও হ'ব পাৰে সেইকাৰণে সেইটো সকলোৱে বুজিব আৰু মই মনত দুখ দিবলৈ বিচৰা নাই বহাগ বিহুৰ পূৰ্বে সকলোৱে যাব পাৰিব মই যিমান পাৰোঁ চেষ্টা কৰোঁ মই সকলোকে নিমন্ত্ৰণ কৰি আহিছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে ফোন কৰি আছে আহিম বুলি কৈছে সকলোৱে আশীৰ্বাদ দিলে সকলোৱে যদি পদধূলা পৰে মোৰ আশীৰ্বাদ বুলি মই গ্ৰহণ কৰিম থ্যাংক ইউ ধন্যবাদ অল দ্য বেষ্ট